Welcome back to my YouTube channel Khatra Vlogs. আজি মই এঠাইত আহিছোঁ ক'ত আহিছোঁ আপোনালোকে চাওক দেখিছে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমাৰ কাৰণে নহয় ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে নহয় আৰু এইফালে চাওক না গাইছ কি আছে হাতী ৰাজহাঁহ আছে আৰু এইটো ওপৰত চাওকচোন ওপৰত কি আছে এইটো চাওক গাইছ এইটো কৃষ্ণ এইটো হৈছে অসমৰ বিহু নৃত্য এইবিলাক ছবি অংকন কৰি থৈ দিছে ইয়াত লিখা আছে অসমৰ বিহু নৃত্য এইটো চাওক মহ যুঁজ কেনেকৈ লগাই তাৰ এটা ছবি অংকন কৰি ৰাখিছে ইয়াত বহুত ধুনীয়া হয় গাইছ বহুত ডাঙৰ এলেকা গাইছ আপোনালোকে চাবলৈ নিশ্চয় আহিব ইয়াতো কিবা কিবি আছে আপোনালোকক দেখাম আহক চাওক মজা লাগিছে আহি চাওক ইয়াত কি ৰাখি থৈ দিছে এইবিলাক চব মাটিৰে সজা হয় চব মাটিৰে সজা ৰাখিছে চাওক মাটিৰে সজা ৰাখিছে ইয়াত আছে আপোনাৰ দতৰা এইটো কিবা বুলি কয় মই নাজানো ইমান চাওক জানে এইবিলাক চব কাঠেৰে সজাই আছে তো এইফালে আছে মহৰ শিঙৰ পেপা বাঁহী সকলো ধৰণৰ বাঁহী আছে ইয়াত চাই লওক ইয়াত আছে তাল ইয়াতো কিবা কিবি আছে কি হয় এইবিলাক মই ইমান নাজানো আৰু ইয়াত আছে ফুল ঢোল সকলো আছে চাই আৰু এইটো হৈছে বৰঢোল গাইছ বৰঢোল চাওক কিমান ডাঙৰ ঢোল ইয়াত লিখা আছে ঢোলৰ যাদুকৰ ছয়জন খাই যায় ঢোল চব ঢোল এফালে আছে নাগাৰা কুলকুলি সকলোবিলাক আছে চাই লওক
ৰংঘৰ বিহু নৃত্যৰ এটা প্ৰতিচ্ছবি আঁকি থৈ দিছে, ইয়াত অংকন কৰি থৈছে। এইটো চাহ বাগিনীয়া হয়। অসমীয়া কন্যা আৰু দৰাক চাওক গাইছ, আজিকালি এনেকৈ থাকিবনে? কি ধুনীয়া এটা পৰিৱেশ গাইছ। চাওক নাই, ইয়াতে যঁতৰ লৈ আছে, ইয়াতে কিবা ভাজি আছে, ঘৰটো চাওকচোন। এয়া এৰা পলুৰে যে পাট কাপোৰ হয় যে পাট সূতা, এয়া এৰা পলুৰ এনেকৈ লগাই দিয়ে গাছত। বহুত বিভিন্ন ধৰণৰ আছে, চাওক না পৰিৱেশটো চাওকচোন গাইছ, পৰিৱেশ চাওক। ইয়াত চাওক অস্ত্ৰ বাৰুদ দা কটাৰী সকলোবিলাক আছে। ইয়াতো আছে, ইয়াতো আছে দা, ইয়াতো আছে জাতিৰ জোং, এইবিলাক। এইটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ। এইটো কি আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব প্লিজ। এইটো হাৰমনিয়াম নে কি নাজানো আৰু। এইখন চাওক নাওটো দেখিছে সকলোৱে, মই উঠি গৈছোঁ বাৰু। এখন ইয়াত ছবি অংকন কৰি ৰাখিছে। এইটো কি? এইটো ভীমে ভাত খোৱা চৰিয়াটো নহয়তো? চাওক কিমান চাব গাইছ, কিমান চাব। এইবিলাক বতাহ কিমান কি ৰাখি থৈ দিছে, চাওক। পলো, চেপা, নানান ধৰণৰ বস্তু আছে ইয়াত চাবলগীয়া। যদি ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক লৈ নিশ্চয় আহিব। আমিতো আহিব নাপালোঁ মা দেউতাহঁতৰ লগত, এতিয়া নিজে আহিছোঁ, লগতে আপোনালোককো দেখাইছোঁ। কিমান দেখাম আৰু চাব কি আপোনালোকে, কিমান দেখাম। এটা বস্তু ইমান চাফ চিকুণ কৰি ৰাখিছে চৰিত। ধনুকাৰ সকলোবিলাক আছে ইয়াত। এটা বস্তু চাওকচোন কিমান ধুনীয়াকৈ ৰাখি থৈ দিছে, চাবলগীয়া বস্তু। ইয়াত জাকৈ আছে, কলম আছে, সকলোবিলাক আছে। ডলাখন চাওক মই কিমান ডাঙৰ। ইয়াৰ আছে সকলোবোৰ কাঁহৰ বাতি, কাঁহৰ এইটো কি বটা,
সকলোবিলাক আছে চব। ইয়াতো কিবা অংকন কৰি ৰাখিছে আৰু এই গাইছ ইয়াৰ ভিতৰত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকক দেখাম আহক চাওক। চাওক গাইছ চাওক কি ধুনীয়াকৈ সজাই ৰাখিছে। এইটো ছায়েন্স মিউজিয়াম বুলি কয়। চাওক কি ধুনীয়াকৈ সজাই ৰাখিছে ইয়াত চাই লওক। এইটো অসমৰ আমাৰ বিহু নৃত্য, বিহু সাজত ধুনীয়াকৈ সাজি ৰাখিছে সজাই ৰাখিছে। চাওক গাইছ সকলোবোৰ সজাই সজাই ৰাখি থৈ দিছে। ইয়াতো আছে, ইয়াতো এইটো বড়ো নৃত্যৰ সাজ ৰাখি থৈ দিছে এনেকৈ। কাৰ্বি নেকি অসম সাহিত্য সভাৰ গ্ৰন্থ এইবোৰ। চাওকচোন একবাৰ কিমান ধুনীয়া পৰিৱেশ চাওক গাইছ। ইয়াৰে ওপৰতো কিছুমান বস্তু আছে আপোনালোকক দেখাবলগীয়া, চ' দেখাও ব'লকচোন। চাওকচোন গাইছ এইটো হৈছে মন্দিৰ, নামঘৰ। চাওক ইমান ধুনীয়া কি ক'ম, আচৰিত। চাওক মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম ইয়াত লিখাই আছে। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বৰদিনা। চাই লওক আপোনালোকে নিজে পঢ়ি লওক নাম ঘোষাই থৈ। চাওক না গাইছ লুকিং ভেৰি বিউটিফুল। আৰু বহুত আছে গাইছ, কিমান চাব আপোনালোকে, বহুত আছে বহুত। তো এই গাইছ ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আৰু অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। তো আজিলৈ এৰিছোঁ, বাই বাই। আৰু জনাব দেই কেনেকুৱা লাগিলে বস্তু চাই, কেনেকুৱা কলাক্ষেত্ৰটো কেনেকুৱা লাগিল চাই আপোনালোকে প্লিজ জনাই দিব কমেণ্ট কৰি। তো আজিৰ কাৰণে এৰিছোঁ, বাই।